কি খবৰ তোমালোকৰ? আশা আছে সকলোৱে ভাল। তো বহুতে মোক কমেণ্ট কৰি আছে অগ্নিবীৰ GD চিলেবাছ 2025 তাৰ ওপৰত এটা ভিডিঅ' বনোৱা, চিলেবাছ কি আহিব আৰু চিলেবাছ চেঞ্জ হৈছে নেকি তাৰ ওপৰত এটা ভিডিঅ' বনোৱা। তো সকলো কথা কৈ আছোঁ। অগ্নিবীৰ চিলেবাছ চেঞ্জ হৈছেনে নে যোৱা বছৰ যোনখিনি যোৱা বছৰ যোনবোৰ মানে তোমালোকৰ চিলেবাছ আহিছিলে, যোৱা বছৰ মানে যোনবোৰ কুৱেশ্যন আহিছিলে সেইবোৰ মানে এইবাৰে আহিব নেকি তাৰ ওপৰত এটা ভিডিঅ' বনোৱা প্লিজ। কেনেদৰে প্ৰিপেৰেশ্যন কৰিম তো সকলো কথা তোমালোকক কৈ আছোঁ মই, কেনেদৰে তোমালোকে প্ৰিপেৰেশ্যন কৰিবা আৰু অগ্নিবীৰ GD চিলেবাছ 2025ত মানে চেঞ্জ হৈছে নেকি, ঠিক আছে। তো তোমালোকক মই কৈ দিছোঁ অগ্নিবীৰ GD চিলেবাছ চেঞ্জ হোৱা নাই, ঠিক আছে। তোমালোকৰ যোৱা বছৰ যোনবোৰ কুৱেশ্যন এনচাৰ আহিছিলে এই বছৰ তোমালোকৰ চেম টাইপত আহিব। কোনো ধৰণৰ চিলেবাছ চেঞ্জ হোৱা নাই, তোমালোকে কোনো ধৰণৰ চিন্তা কৰি থাকিব নালাগে, ঠিক আছে। কোনো ধৰণৰ চিলেবাছ চেঞ্জ হোৱা নাই, তোমালোকৰ যোৱা বছৰ যোনবোৰ আহিছিলে এইবাৰো তোমালোকৰ চেম আহিব, ঠিক আছে। তোমালোকক মই কৈ দিছোঁ অগ্নিবীৰ যোৱা বছৰ যোনবোৰ চিলেবাছ আছিলে, তোমালোকৰ GK আহিছিলে 30 মাৰ্কছ আৰু তোমালোকৰ মেথছৰ আহিছিলে 30 মাৰ্কছ, ছায়েন্সৰ 30 মাৰ্কছ আহিছিলে আৰু তোমালোকৰ ৰিজনিঙৰ 10 মাৰ্কছ আহিছিলে, ঠিক আছে। তো তোমালোকৰ চেঞ্জ হোৱা নাই, ভালদৰে তোমালোকে পঢ়া শুনা কৰা, কোনো ধৰণৰ চিলেবাছ চেঞ্জ হোৱা নাই, ঠিক আছে। কোনো ধৰণৰ চিলেবাছ চেঞ্জ হোৱা নাই, ভালদৰে প্ৰিপেৰেশ্যন কৰা এক্সামৰ বাবে, যাতে এটা ভাল মাৰ্কছ আনি চিলেক্ট হ'ব পৰা তাৰ কাৰণে প্ৰস্তুতি চলোৱা। আৰু 2025ত যদি চাবলৈ যাওঁ কোনো ধৰণৰ চিলেবাছ চেঞ্জ হোৱা নাই, ঠিক আছে। অগ্নিবীৰ যদি চিলেবাছ তোমালোকৰ 2025ত মই লিখি থৈছিলোঁ চিলেবাছখিনি আৰু মই বহুত চাৰ্চ কৰি চালোঁ। তোমালোকৰ অগ্নিবীৰ যদি চিলেবাছ 2024ত যোনবোৰ আহিছিলে এইবাৰ তোমালোকৰ চেম চিলেবাছ, তোমালোকৰ 30কে 3টা বিভাগ আৰু তোমালোকৰ 10 মাৰ্কছ এটা ছেকশ্যন আহিব, ঠিক আছে। তোমালোকে গম পোৱাই চাগে GK মেথছ ছায়েন্স থাকিব, লগতে তোমালোকৰ 10 মাৰ্কছ GK থাকিব। তো তাৰ তুলনাত তোমালোকক মই কৈ দিছোঁ কোনো ধৰণৰ চেঞ্জ হোৱা নাই, ঠিক আছে। কিন্তু চেঞ্জ হৈছে তোমালোকৰ কিছুমান কাট অফ চেঞ্জ হৈ থাকে প্ৰতি বছৰে, তোমালোকে গম পোৱাই। তো সেইকাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, কাৰণ তোমালোকে গম পোৱাই কিমান এটা মানে কম্পিটিশ্যন বাঢ়ি গৈছে। প্ৰথমতে ইমান কাট অফ যোৱা নাছিলে, কিন্তু এতিয়া যিমানেই মানে দিন বাঢ়ি গৈ আছে সিমানে মানে কাট অফটো বাঢ়ি গৈ আছে, ঠিক আছে। তো সেইকাৰণে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা আৰু এতিয়ালৈকে তোমালোকে গম পোৱাই কাট অফটো দিনক দিনে বাঢ়ি গৈ আছে, মানে তোমালোকক মই কৈ দিছোঁ। সেইকাৰণে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা যাতে তোমালোকে ভাল এটা মাৰ্কছ আনিব পৰা। তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা। মই তোমালোক কৈ দিছিলোঁ শুভমী ক্লাছেছ বুলি, দিন ৰাত সেই চেনেলটো চোৱা আৰু লগতে তোমালোকে ফিজিকেলৰ বাবে প্ৰিপেৰেশ্যন কৰা, কাৰণ তোমালোকে অকল পঢ়িলেই নহ'ব, ঠিক আছে। তোমালোকে যেতিয়া গম পাই গ'লা চিলেবাছ চেঞ্জ হোৱা নাই, কোনো ধৰণৰ চিলেবাছ চেঞ্জ হোৱা নাই, একেখন চিলেবাছেই আছে, তো তাৰ তুলনাত তোমালোকে প্ৰতি বছৰে কিছুমান তোমালোকে ধাৰণা ল'ব পাৰা যে প্ৰতি বছৰে মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কাৰণ তোমালোকে গম পোৱাই 10 লেভেল মানে তোমালোকৰ যোনসকল 10 লেভেল তোমালোকৰ কুৱেশ্যন কাটিব মানে, আৰু 6 বা 10 লেভেলতে থাকে তোমালোকৰ যোনবোৰ কুৱেশ্যন, মানে 6 বা 10 লেভেলতে বেছিভাগ কুৱেশ্যন থাকে, ঠিক আছে। 6 বা 10 লেভেলত তোমালোকৰ কুৱেশ্যন আহে আৰু সেইকাৰণে তোমালোকক কৈছোঁ ভালদৰে প্ৰিপেৰেশ্যন কৰা, যাতে তোমালোকৰ কষ্ট যাতে বিফল নহয়। আৰু যোনসকলে যোৱাবাৰ বেয়া হ'ল তেওঁলোকে এইবাৰো দিবই চাগে। যোৱা বছৰ তোমালোকৰ যোনবোৰ কমি আছিলে এইবাৰ তোমালোকে আনিবলৈ ট্ৰাই কৰা, আৰু যাতে তোমালোকৰ যোৱাবাৰ যোনবোৰ ভুল হৈছিলে এইবাৰ তোমালোকে নহওক। যাতে ৰানিঙত তোমালোকৰ কমি গৈছিলে টাইম, এইবাৰ ৰানিঙত ভালদৰে বেষ্ট দিয়া। এক্সামত যাৰ মাৰ্কছ কমিছিলে এক্সামত এটা ভাল মাৰ্কছ আনিবলৈ ট্ৰাই কৰা, ঠিক আছে। তোমালোকে এইটো 12 লেভেলৰ নহয়, তোমালোকে গম পোৱা এডুকেশ্যন কোৱালিফিকেশ্যন মেক্সিমাম প্ৰায় 10 লেভেলৰ বিচাৰে, ঠিক আছে। তাৰ তুলনাত যদি চাবলৈ যোৱা তোমালোকে 10 লেভেলৰ যিহেতু কুৱেশ্যন আনচাৰ কাটে, তো সেইকাৰণে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি যদি ভালদৰে পঢ়া নিশ্চয় চিলেক্ট হ'ব পাৰিবা। কোনো ধৰণৰ চিলেক্ট হ'বৰ বাবে কোনো ধৰণৰ টান প্ৰচেছ নহয়। মেক্সিমাম তোমালোকৰ লোৱাবোৰ লৈ যায়, এক্সামত কিছুমানত থাকি যায়, কিছুমান ফিজিকেলত থাকি যায়। সেইকাৰণে তোমালোকে পঢ়া আৰু ফিজিকেল যদি দুইটাৰ ওপৰতে গুৰুত্ব দিয়ে, ভালদৰে যদি মাৰ্কছ এটা লৈ আহিব পাৰা, কোনো ধৰণৰ মানে তোমালোকৰ বাবে কোনো ধৰণৰ টেনশ্যন নাথাকে, ঠিক আছে। যদি ভাল মাৰ্কছ এটা লৈ আহিব পাৰা আৰামছত, নিশ্চয় তোমালোকৰ মানে নাম আহি যাব, ঠিক আছে। কিন্তু মেইন কথাটো হ'ল যোনসকলে মানে অগ্নিবীৰ চিলেবাছৰ মতে যদি নপঢ়ি বেলেগ পঢ়ি থকা, তেতিয়াও তোমালোকৰ অসুবিধা হ'ব পাৰে, ঠিক আছে। তো সেইকাৰণে মই তোমালোকক কওঁ প্ৰথম তোমালোকে চিলেবাছখন জানি লোৱা, যে কোনখিনি আহে, মানে কোনখিনিৰ পৰা কিমান মাৰ্কছ আহে, মানে কোনটো বিষয়ৰ পৰা কিমান মাৰ্কছ আহে আৰু কেইটাকে কুৱেশ্যন আহে, ঠিক আছে। তোমালোকক মই আগতো কৈছিলোঁ, কিন্তু পটককৈ কৈ দিছোঁ, আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰিব বিচৰা নাই, সেইকাৰণে তোমালোকক পটককৈ মই কৈ দিছোঁ। তোমালোকৰ যোনটো GK তাত যে তোমালোকৰ 30টা কুৱেশ্যন থাকিব, তাত তোমালোকৰ এটাত 2 মাৰ্ককৈ থাকিব, আৰু তাত 2কে তোমালোকৰ 15টা কুৱেশ্যন আহিব, 2 15 30, তেনেকৈ 2 15 কৰি তোমালোকৰ 3টা বিভাগ থাকিব, 30কৈ তোমালোকৰ 90 মাৰ্ক হৈ গ'ল, আৰু তোমালোকৰ 2 মাৰ্কত লাষ্টত ৰিজনিঙৰ 5 মাৰ্ক আহে মানে, ঠিক আছে। কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কোনো ধৰণৰ লিখা এক্সাম নহয়, কোনো ধৰণৰ তোমালোকে ইমান মাথাও খটুৱাব নালাগে। তোমালোকৰ কম্পিউটাৰ এক্সাম হ'ব, যোনটো পাৰা ভালদৰে মনোযোগ দি কৰিবা, অংকবোৰ ভালদৰে মনোযোগ দি কৰিবা।
আৰু যোনটো মানে তোমালোকে নোৱাৰা সেইটো নকৰিবা ঠিক আছে কাৰণ তোমালোকে গম পোৱাই নিগেটিভ মাৰ্কিং আছে তো তোমালোকক মই সেইবোৰ তোমালোকৰ মই বহুত মানে টাইম ওলোৱাই কষ্টৰ মাজতো ব্যস্ততাৰ মাজতো টাইম ওলোৱাই তোমালোকৰ বাবে মানে মই ভিডিঅ' এটা দি দিওঁ কিৰে দিওঁ যাতে তোমালোকৰ যিমান গম পাওঁ ন কিমান তোমালোকে আমাৰতো মিডিল ক্লাছ দুখীয়া ঘৰ ল'ৰাবোৰে আহে ন তো গম পাওঁ তোমালোকে কিমান কষ্ট কৰি আছা দিন ৰাতি একাকাৰ কৰি তোমালোকে এইটো ভাবিছা যে কেনেকৈ চিলেক্ট হওঁ কেনেকৈ মা দেউতাৰ সপোনবোৰ পূৰা কৰিব পাৰোঁ কেনেকৈ যাতে মই চাকৰি এটা ল'ব পাৰোঁ কাৰণ চবেই সেইটোৱে ভাবে আৰু তোমালোকক যাতে কোনো ধৰণৰ অসুবিধা নহয় তোমালোকে প্ৰথমবাৰতে যাতে পাছ হৈ যাব পাৰা সেইটোৱে মানে মই বিচাৰোঁ ঠিক আছে সেইকাৰণে তোমালোকক মই ভিডিঅ'বোৰ বনাই দি থাকোঁ যাতে মোৰ যোনবোৰ প্ৰব্লেম হৈছিলে লাগিলে তোমালোকৰ ডকুমেণ্টৰ ক্ষেত্ৰত হওক পঢ়া শুনাৰ ক্ষেত্ৰত হওক কোনো ধৰণৰ তোমালোকৰ যাতে কমি নহওক যাতে তোমালোকৰ পিছত অসুবিধা নহয় যে এনেকৈ পঢ়াহেঁতেন চিলেক্ট হ'লোহেঁতেন সেইকাৰণে তোমালোকক মই প্ৰথমৰ পৰাই মানে তোমালোকক মই কৈ দিছোঁ যাতে কেনেকৈ পঢ়িলে তোমালোকে চিলেক্ট হ'ব পাৰিবা তোমালোকক মই ইউটিউব চেনেলটোৰ নাম কৈয়ে দিছোঁ অকল অগ্নিবীৰৰ ওপৰত ভিডিঅ' দিয়ে যোনটো শুভমী ক্লাছেছ বুলি অকল অগ্নিবীৰৰ ওপৰত ভিডিঅ' দিয়ে সেইটো চালেও তোমালোকে সেই চেনেলটো যদি চোৱা আমাৰ প্ৰতিটো লগৰে আমাৰ প্ৰায় লগৰে সেইটোৱে চাইছিলে ঠিক আছে আৰু তেনেকৈ ৰিজাল্ট ভাল ফল পাইছিলোঁ আৰু তোমালোকৰ ফিজিকেলৰ ক্ষেত্ৰত কৈয়ে দিছোঁ কাৰণ তোমালোকৰ এক্সামৰ পিছতে ফিজিকেল হ'ব তোমালোকৰ ফিজিকেল লং ৰানিং মাৰা তেতিয়া 5:30 আগত আহি যাব 5:30 আগত তোমালোকে সোমাবই লাগিব তেতিয়া তোমালোকৰ এক্সিলেণ্ট মাৰ্কছ তোমালোকে পাবা ঠিক আছে আৰু তোমালোকে গম পাই কম্পিটিশ্যনৰ যুগ সেইকাৰণে মানে লং ৰানিং মাৰি থকা অকল 1600 মিটাৰ মাৰি নাথাকিবা 3200 মাৰা তোমালোকে 5 কিলোমিটাৰ 7 কিলোমিটাৰ মাৰা 6 কিলোমিটাৰ মাৰা মানে 3 দিন লং ৰানিং মাৰা 3 দিন তোমালোকে শ্বৰ্ট ৰানিং মাৰা তেনেকৈ তোমালোকে প্ৰেক্টিছ কৰি তোমালোকৰ লাষ্টত 1600 মিটাৰ অতি কম সময়ৰ ভিতৰত তোমালোকে লৈ আনিব পাৰিবা আৰু যাৰ মানে ফুপনি উঠে দৌৰোতে বহুতৰ ফুপনি উঠে তেওঁলোকৰ মানে লং ৰানিং কৰি তোমালোকৰ যোনটো ফুপনি সেইটো মানে যোনবোৰ তোমালোকৰ কিছুমান হাওঁফাওঁ প্ৰব্লেম থাকে সেইকাৰণে মানে বেছি তেওঁলোকে দৌৰিব নোৱাৰে তেনেকৈ লং ৰানিং কৰি তোমালোকে যদি দৌৰি থকা ডেইলি প্ৰেক্টিছ কৰি থকা তোমালোকৰ লাষ্টত 1600 মিটাৰ নিশ্চয় মানে আছান লিখীয়া হৈ পৰিব ঠিক আছে তোমালোকক মই কৈ দিলোঁ অগ্নিবীৰ যি চিলেবাছ কোনো ধৰণৰ চেঞ্জ হোৱা নাই নিউ আপডেট কোনো অহা নাই যোৱা বছৰ নহ'ব কুৱেশ্যন যোনটো লেভেলত আহিছিলে তেনেকুৱা লেভেলতে আহিব মাত্ৰ তোমালোকৰ চেষ্টা তোমালোকৰ কষ্টৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে তোমালোকে যিমান ধৰণে কষ্ট কৰিবা সিমান ধৰণে তোমালোকে ফল পাবা ঠিক আছে কোনো ধৰণৰ চিলেবাছ চেঞ্জ হোৱা নাই ভালদৰে প্ৰেক্টিছ কৰি থকা সকলোকে অল দ্য বেষ্ট এইবছৰ হাৰ নামানিবা চাকৰিটো লৈ লোৱা ঠিক আছে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিবা লগৰবোৰলৈ আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ সকলোকে ধন্যবাদ